নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। এয়া চাওক, জাল লৈ পিনে ওলাইছোঁ মাছ মাৰিবলৈ। এজন কিন্তু মই নহয় দেই, দাদাহে। মই ঘৰৰ পৰা এতিয়া টমটমখন লৈ পিনে দাদাহঁতৰ ঘৰলৈ যাওঁ। তাত গৈ পিনে দাদাই ফোন কৰিলে, আহাচোন মাছ মাৰোঁ কেইটামান বোলে ফিচাৰীতে খাবলৈ মাছ কেইটামানকে উলিয়াওঁ। ডাঙৰ মাছ নহয় কিন্তু সৰু মাছে মাৰিম। ফিচাৰীটোত ডাঙৰ মাছো আছিলে, ভাবিলোঁ সৰু মাছকে মাৰি লওঁ। তো টমটমখন লৈ পিনে গৈ আছোঁ। আৰু এইডোখৰ ৰাস্তা হয়তো চিনি পাইছে আৰু, সদায় মই অহা যোৱা কৰি থকা ৰাস্তা। দিনটো অলপ ভাল কৰিছে বাৰু, আজি ৰ'দৰ দিন আহিছে। তো সেইকাৰণে ভাবিলোঁ ফিচাৰীত পানী শুকাইছে যদি মাছ কেইটামানকে মাৰি লৈ আহোঁ। আজি বেলেগ ফালৰ কামতো ক'তো যাবলগীয়া নাই হোৱা। টমটমখন লৈ পিনে আহি আছোঁ আৰু ৰাস্তাত এডোখৰ চাওক না, কিমান বেয়া ৰাস্তা, একদম টমটম ঘেটালি গৈছে। মোবাইলটো একদম কিমান কঁপিছে দেখিছেনে? আৰু মোৰ মোবাইলত কেমেৰা কোৱালিটি বৰ ভাল নহয় দেই গাইছ। অকণমান চাব আৰু তেনেকৈ, আৰু অকণমান ছাপোৰ্ট কৰকচোন বাৰু, যিহেতু নতুনকৈ চেনেলটো খুলিছোঁ। গতিকে অকণমান যদি ছাপোৰ্ট কৰে খুব ভাল লাগিব। তেতিয়া অকণমান আগুৱাই যাব পাৰোঁ। আপোনালোকৰ মৰম চেনেহবিলাক পালেহে এনেকৈ আৰু আগলৈ আগবাঢ়ি যাব পাৰিম। তেনেকৈ গৈ আছোঁ লাহে লাহে, দাদাহঁতৰ ঘৰ পামগৈ। মোৰ ঘৰৰ পৰা দাদাহঁতৰ ঘৰলৈ আছে অকণমান দূৰ, প্ৰায় 4 কিলোমিটাৰমান যাব লাগিব। তাৰপিছত গৈ পিনে দাদাহঁতৰ ঘৰ পামগৈ। দাদাহঁতৰ ঘৰ পাই মেলি তাত গৈ পিনেহে মাছ মাৰিমগৈ, ঠিক আছে? ইমান কেনেকৈ মাছ পাওঁ দেখাম আপোনালোকক। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক এটা কৰি দিয়কচোন। আৰু আমাৰ ইয়াৰ জেগাবিলাক চাই কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব। এইটো আহি পাই গ'লো দাদাহঁতৰ ঘৰ, চব ভিতৰতে আছে। আৰু টমটমটো থোৱাৰ লগে লগে একদম আহি গ'ল আৰু ভতিজাকেইটা, দেখিছে নাই? আহি গ'ল। এইটো পিন্ধি দেখা নাই নি? তিতিব নেকি? তিতিব। কি লিখিছা? ভালকে লিখা। এইটো ভালকে লিখা। হয় নি? চিধা কৰি দিয়া আকৌ। আৰু এতিয়া পোৱালিকেইটা খেলি আছে, খেলি থাকক। আৰু আমি জাল লৈ পিনে দেখিছেনে, বতৰ লৈ পিনে ওলাইছোঁ দেই গাইছ। বতৰটো দেখিছেনে কিমান খোলা হৈ আছে? এইবিলাক নাচাব আৰু আপোনালোকে। আৰু এইটো চাহ বাগানৰ মাজতে আছে, এইটো হৈছে ফিচাৰীটো। আৰু এই ফিচাৰীটোতে মাছ মাৰিম, চাই লওকচোন ফিচাৰীটো। পানী আছে, দাদাই কৈছিলে কম পানী আছে বুলি, কিন্তু যেতিয়া পানীত নামিলোঁ তেতিয়াই গম পালোঁ যে পানীত দ আছে বুলি। চাই থাককচোন ভিডিঅ'টো। আৰু মাছ কেনেকৈ পাওঁ সেইটো আপোনালোক দেখাই আছোঁ। টিকলি মাছ। লওক ইউটিউবত দিবলৈ পঠালি কৰিছা ন? বৌৱে মোবাইলটো ধৰি আছে দেই। মই গামোচা পিন্ধাজন মইহে, দেখিছেনে গাইছ? পূৰা একদম। চাওঁচোন মাছ কেইটা পাইছে, চাই লওক। সৰু মাছটো নুঠিলে চাগে। সৰু মাছটো একেবাৰে ছাইডত আহে। তোমালোকে ছাইডটোৱে এতিয়া হেৰি কৰিব জনা নাই। ইয়াতে গম পাই গৈছে ঠাণ্ডা।
কিনাৰটো খলখলাই দিয়া কিনাৰটো কৰিব লাগিছিল গোটেই কাল উঠিব এতিয়া কেলে নহ'লে দাঙিলে মই আহিছিলোঁ খেদি দিবলৈ আছে দুটিমান অঁ মাছখিনি নেদেখালোঁ নহয় বাৰু দাঙি দে এবাৰ নধৰোঁ বাৰু কিন্তু দেখাই দিছোঁ নধৰোঁ বাৰু